সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ প্ৰাং নিউজৰ উদ্যোগত জনাই প্ৰেছ ক্লাবত পালন বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে জনাইতো সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী প্ৰাগ নিউজ পৰিয়ালৰ উদ্যোগত জনাই প্ৰেছ ক্লাবত প্ৰকৃতিকৰ্মী অৱসৰপ্ৰাপ্ত শিক্ষক দুখেশ্বৰ মিৰি আগৰৱালাই আনুষ্ঠানিকভাৱে কেক কাটি উদযাপন কৰে। সাংবাদিক ভাস্কৰ টায়াঙে আঁত ধৰা উক্ত অনুষ্ঠানত জনাই জ্যেষ্ঠ সাংবাদিক প্ৰফুল্ল কামান জনাই প্ৰেছ ক্লাবৰ সদস্যবৃন্দৰ লগতে জনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি লোহিত গজমেৰ, আবকাৰী বিষয়া প্ৰদীপ টিংমু, বিনোদ চেত্ৰী আদিকে ধৰি কেইবাজনো স্থানীয় ৰাইজ উপস্থিত থাকে। ভূপেন হাজৰিকা যাক অসমৰ বিবেক বুলি কোৱা, যাক শৰৎচন্দ্ৰ সিংহই অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎচন্দ্ৰ সিংহই কৈছিলে হৃদয়ৰ পৰা হৃদয়লৈ চমুকৈ যদি মৰম চেনেহ বিলাব পৰা এটা মাধ্যম আছে যদি একমাত্ৰ ভূপেন হাজৰিকাৰ গীত। এই আমাৰ অসমৰ পৃথিৱী ভাৰতৰ সুৰকাৰ, গীতিকাৰ, কবি, সাহিত্যিক, অভিনেতা, প্ৰকৃতিকৰ্মী, শিক্ষাবিদ ভূপেন হাজৰিকা 1926 চনৰ আজি দিনটো 8 ডিচেম্বৰত শদিয়াত জন্মগ্ৰহণ কৰিছিলে। তেখেতৰ এই বৰ্ষত এতিয়া গৰকিছে। 2026 চনৰ 8 ডিচেম্বৰ দিনাখন শতিকা সম্পূৰ্ণ হ'ব। এই মহান শিল্পীগৰাকী, এই মহান পুৰুষগৰাকী সমগ্ৰ অসমীয়াই, সমগ্ৰ ভাৰতবাসীয়ে আজি তেওঁৰ জন্মদিৱসটো পালন কৰিছে। এই মহান শিল্পীগৰাকী, মহান পুৰোধা ব্যক্তিগৰাকী আমি আজি সকলোৱে স্মৰণ কৰিছোঁ। তেওঁ এবাৰ দিল্লীত গীত গাই আছিল, গীত গাই থাকোঁতে এনে তেওঁ গীত অনুৰোধত নাগায়, গীতহে গায়। সেইদিনা গীত শেষ হ'ব হৈছে, সেই দূৰত এটা চিঠি আহিল, চিঠিটো চালে তেওঁ এটা গীত গাবলৈ গৈছে। সেই গীতটো হৈছে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে। সেই গীতটো অনুৰোধ কৰিছিলে অতুল বিহাৰী বাজপেয়ীয়ে। তেতিয়া ভূপেন হাজৰিকা অতুল বিহাৰী বাজপেয়ীক মঞ্চলৈ মাতিলে। অতুল বিহাৰী বাজপেয়ীয়ে ক'লে যে মই আপোনাৰ গীতটো বিস্তীৰ্ণ পাৰৰে অসংখ্য জনেৰে, এই গীতটো যেতিয়ালৈকে নুশুনো তেতিয়ালৈকে নাযাওঁ বুলি ৰৈ আছে। তেনেকৈ এগৰাকী মহান ব্যক্তি আছিল। এই ব্যক্তিগৰাকী আমাৰ অসমীয়াৰ স্বাভিমান, অসমীয়াৰ চিনাকি, আমাৰ বিবেক। গতিকে তেওঁৰ জন্মদিনত মোক জনাই প্ৰেছ ক্লাব আৰু প্ৰাগ নিউজ পৰিয়ালৰ প্ৰাঞ্জিতলৈ আমন্ত্ৰণ কৰিলোঁ যে এই মহান ব্যক্তিগৰাকীৰ জন্মদিনত কেক কাটি উদযাপন কৰিব লাগে বুলি। সেই হেতুকে মই ৰাতিপুৱা আহি তেখেতসকলৰ লগত সহযোগ কৰিছোঁ। ভূপেন হাজৰিকাৰ নামত এই কেকটো কাটিবলৈ, জন্মদিনত কেক কাটিবলৈ আৰম্ভ কৰিছোঁ। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ 1926 চনৰ আজিৰ দিনটোত জন্মলাভ কৰিছিলে। ইয়াৰ শতবৰ্ষ অনুষ্ঠান হিচাপে 2025 চনৰ পৰা 26 চনলৈ পালন কৰা হৈছে। আজি এই শতবৰ্ষ অনুষ্ঠান উপলক্ষে গোটেই অসমত ভূপেন হাজৰিকাৰ 100টা কেক কাটি আজি উদযাপন কৰা হৈছে। সেই উপলক্ষে প্ৰাগ নিউজেও আমাৰ জোনাই প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত আজি ভূপেন হাজৰিকাৰ জন্মদিনটো উদযাপন কৰিছে। সেই উদযাপনস্থলীত মই উপস্থিত আছোঁ, মোক কেক কাটিবলৈ আহ্বান জনালে। গতিকে মই এই আমাৰ অসমৰ বিবেক, অসমৰ স্বাভিমান, পৃথিৱীৰ নাগৰিক, ভাৰতৰ সম্পদ, ভাৰত ৰত্ন, অসম ৰত্ন, দাদা চাহেব ফাল্কে বঁটা বিজয়ী এই মানুহৰ বাবে মানুহ
গীত গোৱা মানুহজনৰ আজি জন্ম শতবাৰ্ষিক উদযাপন কৰা হৈছে। গতিকে এই জন্ম শতবাৰ্ষিক উদযাপন অনুষ্ঠানত প্ৰাগ নিউজে যি এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰিলে আমাৰ জনাই প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ভাবিছোঁ অসমৰ স্বাভিমান, অসমৰ চিনাকি জীয়াই ৰাখিবলৈ হ'লে আমি ভূপেন হাজৰিকাৰ তেওঁৰ জীৱনৰ ৰচনাৱলী, তেওঁৰ সৃষ্টিৰাজিক আমি মনত ৰাখিব লাগিব। তেওঁ BBCয়ে প্ৰকাশ কৰিছিলে, বেংগলী শাখাই বেংগলী শাখাই প্ৰকাশ কৰিছিলে 20 শতিকাৰ শ্ৰেষ্ঠতম গীতটোৱে হৈছে মানুহে মানুহৰ বাবে। এই গীতটো তেওঁ ৰচনা কৰিছিলে আৰু বিশ্বৰ বিভিন্ন ভাষালৈ অনুবাদ হৈছে। আৰু নাগালেণ্ডত যেতিয়া 1966 চনত বিদ্ৰোহ হৈছিলে, সন্ত্ৰাসবাদী বিদ্ৰোহ হৈছিলে, এই সন্ত্ৰাসবাদী বিদ্ৰোহ হাম কটাবৰ কাৰণে বিমলা প্ৰসাদ চলিহাই ভূপেন হাজৰিকাক লৈ গৈছিলে। ভূপেন হাজৰিকাক লৈ গৈ ভূপেন হাজৰিকাই তাত নাগামিছত তেওঁ মানুহে মানুহৰ বাবে গীতটো গাইছিলে। মানুহে মানুহৰ বাবে মানৱী তেনেকুৱা গীতটো গাইছিলে নাগামিছত, খুব সুন্দৰ গীত। সেই গীতটি গোৱাৰ কাৰণে নাগালেণ্ডত সন্ত্ৰাসবাদী সমস্যা হাম কাটিছিলে। আৰু তাৰপিছতেই আমাৰ ভাষা আন্দোলনতো মানুহে মানুহৰ বাবে গীত গাই অসমৰ 24 জন মানুহ ভাষা আন্দোলনত 1960 চনৰ ভাষা আন্দোলনত শ্বহীদ হৈছিলে। তেনেকৈ ভূপেন হাজৰিকাই মানুহৰ হৃদয় জয় কৰিবলৈ যত্ন কৰিছিলে। তাৰোপৰিও ভূপেন হাজৰিকাই 1983 চনৰ অসমৰ নিৰ্বাচনত যিদৰে অসমত হত্যা হিংসাই মানুহৰ মন একদম কৰিছিলে, মৰ্মাহত কৰিছিলে, তেতিয়াই তেওঁ গীত ৰচনা কৰি জুয়ে পুৰা 83ৰে নিৰ্বাচনী বছৰত মোৰ ভাইটি নোহোৱা হ'ল জাননে খবৰ গীত গাই অসমৰ মানুহৰ হৃদয় জয় কৰিছিলে। গতিকে এনেকুৱা মহান ব্যক্তিগৰাকীৰ এই জন্মদিনত মই ভাবোঁ আমাৰ অসমীয়াৰ স্বাভিমান, অসমীয়াৰ চিনাকি গোটেই বিশ্বত তেওঁক প্ৰতিষ্ঠা কৰিছে, অসমীয়া জাতিটোক এটা জাতি হিচাপে। গতিকে সকলোৱে তেখেতৰ এই জন্ম দিৱসটিক আমি উদযাপন কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু তেওঁৰ সৃষ্টিৰাজিক আমি সকলোৱে মনত ৰাখি আগবাঢ়িবলৈ জনাইছোঁ। আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচলতো আজি উদযাপন কৰা হৈছে। অৰুণাচলৰ তেওঁলোকৰ ৰাজ্যিক সংগীতটো ভূপেন হাজৰিকাই ৰচনা কৰিছিলে। গতিকে ভূপেন হাজৰিকাৰ এই জন্ম শতবাৰ্ষিক অনুষ্ঠানত মই প্ৰাগ নিউজে আয়োজন কৰা অনুষ্ঠানত উপস্থিত থাকি যথেষ্ট সুখী অনুভৱ কৰিছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।